মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আমি আহিছোঁ এতিয়া উৰপদ বিল দেখাইছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে অকণমান লৰালৰি হৈছে আৰু মানে গাড়ীত বহি বহি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এয়া দেখা পাইছে আপোনালোকে আমি সকলোৱে মিলি কালী পূজা চাব গৈছিলোঁ শ'লমাৰীত আৰু শ'লমাৰীত পূজা চাই ডাইৰেক্টলি উৰপদ বিলত সোমালোঁ আৰু আজি এই ভিডিঅ'টো আজিৰ ভিডিঅ' নহয় মানে ধৰি লোৱা আজিৰ পৰা 1 বছৰ আগৰ ভিডিঅ' চ' মই দিবই সময় পোৱা নাছিলোঁ আৰু কালী পূজাটো পাৰ হৈ যোৱাৰ কাৰণে দিয়া নাছিলোঁ আৰু ফাইনেলি এটা কালী পূজা লগ পালৰ বাবেই আপোনালোকক আকৌ এবাৰ ভইচ ৰিকভাৰ কৰি কিনে দি আছোঁ চ' ব্লগত কি কিবা কৈছিলোঁ সেয়া নাজানো কিন্তু চাই সকলো কৈ আছোঁ আৰু চবে মানে বিলত আহি কিনে গাড়ীৰ পৰা নামি কিনে অকণমান খোজকাঢ়ি যাব লাগে আৰু অলপ দূৰ আৰু সকলোৱে ফটো ভিডিঅ' উঠাত কিবা আৰু ইয়াত দেখা পাইছে দোকান চোকান আছে উৰপদ বিলত কমলা টেঙা বিক্ৰী কৰি আছিলে আৰু ইয়াত যে ব্ৰিজটো দেখা পাইছে আপোনালোকে মানে সিফালে পাৰ হৈ কিনে মই ডাইৰেক্টলি নাজানো না টিকেট লাগে বুলি ডাইৰেক্টলি উঠি গৈছিলোঁ আৰু যাওঁ বুলি কৈ কিনে আৰু সিহঁতকো মাতি আছিলোঁ পিছত আধা উঠি যোৱাৰ পিছতহে গম পালোঁ যে তাতে গ'লে টিকট লাগে সেই বাইদেউটো চাই আছিলে আৰু তাৰপিছত তাৰ পৰা নামি আহি কিনে বেলেগ চাইডত গ'লোঁ আৰু প্ৰথম গৈছোঁ ন সেয়া গম নাপাওঁ সকলোতে টিকেট লাগে বুলি চ' সিফালে খোজকাঢ়ি কৰি যাই চালোঁ ইয়াতে 10 টকাকৈ টিকট লাগে তাৰপিছত সিফালে অলপমান গৈ কিনে ভালকৈ বহি চালোঁ হয় সঁচাকৈয়ে লাগে মই বিশ্বাস কৰা নাছিলোঁ বাইদেউহঁতে কোৱাৰ পিছত তো নিজে চালোঁ তেতিয়া বিশ্বাস হৈছে আৰু তাৰপিছত সিফালে আৰু নাৱত বুলি কৈ কিনে গ'লোঁ মানে কালী পূজা চাব গৈছিলোঁ ইমানখিনি গম নাপাওঁ টিকেট লাগে বুলি টিকেট লগা হ'লে গম পোৱা হ'লে আগতে বেছিকৈ অলপ পইচা লৈ গ'লোহেঁতেন মই অকল পূজা চাবৰ কাৰণে পইচা লৈ গৈছিলোঁ আৰু এয়া বিলৰ মাজত যাবলৈ হ'লে নাওবোৰ থিয় কৰি থৈ দিছে আৰু বিলৰ মাজততো নাযাওঁ তো নাৱত ফটো উঠিবৰ কাৰণে গৈছোঁ আপোনালোকে দেখাই পাইছে নহয় বিলখন ইমানেই ডাঙৰ মানে মই যেতিয়া চাৰিওফালে ঘূৰি চাওঁ তথাপিও এদিনত চাই হেঁপাহ নোপোলাবই আৰু বিলৰ মাজত গোলপীয়া ইমান ফুল ফুটি আছে চাই কিমান মজা লাগে আৰু এয়া বিলৰ মাজত পাৰ্কটো বনাইছে যে সেইটো আৰু চাৰিওফালে আপোনালোকক দেখালোঁ আৰু ভাবিছিলোঁ সিফালে যাওঁ নেকি কিমান দূৰ তাৰপিছত হেনো নাৱৰ কাষত গৈ পালোঁ আৰু নাৱৰ পৰা আপোনালোকক ডাষ্টবিনবোৰ দেখাই আছিলোঁ আৰু বিলটো এবাৰ ভালকৈ ওচৰৰ পৰা ঘূৰাই আছিলোঁ আৰু এয়া নাৱৰ বৈঠাডালেৰে নাওটো বান্ধি কিনে ৰখাই থৈ দিছে কাষত আৰু মানুহবোৰ আহিলে যাবগৈ আৰু মই ধুনীয়াকৈ ভিডিঅ' বনাইছিলোঁ মানে কিবা এটা ভাল লাগিছিল উঠি কিনে মানে ফাৰ্ষ্ট টাইম উঠি পাইছোঁ নাৱত তাৰ কাৰণে আৰু বিলটো মানে বহুত ভেৰ আছে ভিতৰত আৰু ইমানেই পানী মেটেকাবোৰো আছে ধুনীয়া লাগে চাই কিনে আৰু মই ভাবি আছিলোঁ পানী মেটেকাৰ ফুল এটা উঠাই আনোগৈ কেনেকুৱা লাগে মানে ফুলটো বহুত ভাল লাগে তাৰপিছত কাষত গৈ কিনে নাৱৰ পৰা নামি কিনে উঠাই আনিলোঁ ফুলটো ধুনীয়া লগাইছে নীলাৰে কিবা বগা এনেকুৱা কালাৰটো মানে মোৰ প্ৰিয় আৰু সকলোকে দেখাই আছিলোঁ আৰু ৰ'দটো এনেকৈ দিছে যে যোনফালৰ পৰা ভিডিঅ' বনাই আছিলোঁ ডাইৰেক্টলি পোহৰটো মাৰি দিয়ে আৰু শ্লিককৈ আৰু মই কালী পূজা চাব গৈছিলোঁ যে আপোনালোকক কালী পূজা ভিডিঅ'টো ইয়াতে এড কৰি নিদিলোঁ কাৰণ এড কৰি দিলে বহুত দীঘলীয়া হয় আৰু ভাবিলোঁ এটাই ভিডিঅ' দিওঁগৈ আৰু আপোনালোকক লাহেকৈ কেমেৰাটো উৰপদ বিলখন ঘূৰাই দেখালোঁ আৰু কেনে পাইছে জনাব দেই উৰপদ বিলখন আৰু এয়া ফাইনেলি আমি ঘৰত যাবৰ সময়ত ফুচকা খাবলৈ ওলাইছোঁ আৰু ভাইটিটো ইমান ডাঙৰকৈ মুখ মেলিছে তাকে চাই হাঁহি আছিলোঁ মই মানে এতিয়া সন্ধিয়া হৈছে বাবে মানে ঘৰমুখা হ'ব লাগিব আৰু তাৰ কাৰণে ফুচকাটো খাই লওঁ বুলি ভাবিছিলোঁ আৰু ভাইটিটোকে কৈছিলোঁ মই যে ইমান ডাঙৰকৈ মুখ মেলি ফুচকা খালে চবৰে মিলে মূৰো মিলিছে চ' একো নাই আৰু ভিডিঅ'টো কেনে পাইছে জনাব আপোনালোকে আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নেক্সট ব্লগত লগ পাইছোঁ দেই